Hello everyone, কি খবৰ সকলোৰে ভাল গুড মৰ্নিং আজি ভিডিওটো মই মৰ্নিংতে ষ্টাৰ্ট কৰি দিছো আজি মানে আনকমন ৰেচিপি এটা বনাব গৈ আছো আপোনালোকৰ মাজত শেয়াৰ কৰিম আৰু কি ৰেচিপিটো কেনেকৈ বনাম কি কৰিম সেইখিনি আপোনালোকক দেখাই থাকিম ভিডিওটো চাই থাকিলে আপোনালোকে গম পাই থাকিব সাসপেন্সৰ ৰাখিছো আৰু কি বনাম আপোনালোকে চাই থাকিব মুঠতে মই এতিয়া কি বনাইছো আপোনালোকে অলপ গেছ কৰক মই ফ্ৰণ্টতে দি দিছো আপোনালোকক কি বনাইছো আপোনালোকে কমেন্টত জলদি জলদি লিখিব পাৰে কি বনাইছো কি নাই বনোৱা মই তাৰপিছতে আকৌ ভিডিওটো আপোনালোককটো ভিডিওটো ষ্টাৰ্ট হৈ গৈছে আৰু বনিয়ে আছে আৰু আপোনালোকক কৈ দিছো আপোনালোকে ইতিমধ্যে গম পাই গৈছে মই কি বনাব লৈছো টাইটেল আৰু ডেসক্ৰিপচন আৰু থাম্বনেইল দেখি পেলাই গম পাই গৈছে সেইকাৰণে বেছি দেৰি নকৰো ভিডিওটো মানে আৰম্ভ কৰি দিওঁ ৰেচিপিটো ষ্টাৰ্ট হৈ গৈছে আৰু এটা বনোৱা দেখাই থাকিম আপোনালোকক A to Z আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু মোৰ ভিডিওসমূহ যদি চাই ভাল পাইছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব অলপ প্ৰেছ কৰিলেহে মোৰ ভিডিওসমূহ পাই থাকিব এতিয়া মই মাছখিনি ধুনীয়াকৈ ধুই লৈ ইয়াত 1 চামুচ হালধি দিছো আৰু অলপ দিম 1.5 চামুচ টোটেল দিয়া হৈছে তাৰ পিছত ইয়াত এটা নিমখ এড কৰিছো আধা চামুচ এতিয়া এখিনি ভালদৰে মিহলাই লৈ মই এখিনি ভাজিবলৈ ষ্টাৰ্ট কৰিম মিহলাই হৈ গৈছে এতিয়া মই কেৰাহীখন পাতি লৈছো কেৰাহীখন পাতি লোৱাৰ পিছত এতিয়া গেছটো জ্বলাই লৈ তেল দি দিছো তেল দিয়া হৈ গৈছে এতিয়া মই লাহে লাহে মাছ কেপিচ দি দিম তেল গৰম হৈ গৈছে যিহেতু এতিয়া মাছখিনি ধুনীয়াকৈ আধা ফ্ৰাই কৰি লওঁ তাৰ পিছতে আপোনালোকক দেখাই গৈ থাকিম A to Z প্ৰথমতে ষ্টাৰ্ট হৈছে মাছ ফ্ৰাইখিনি সম্পূৰ্ণ মাছ ফ্ৰাইখিনি আপোনালোকক নেদেখাও প্ৰথমখিনিয়ে দেখাম নহলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব এইখিনিলৈকে মোৰ ভিডিওটো চাইছে যেতিয়া মোৰ ভিডিওসমূহ চাই ভাল পাইছে বুলি মই গম পাইছো সেইকাৰণে সবকে নতুন নতুন যোনবিলাক ভিউৱাৰ্ছ বিলাককে সাবস্ক্ৰাইব কৰিবলৈ জনাই দিছো মাছখিনি অলপ সময় পাছত এতিয়া লুটিয়াবলৈ হৈ গৈছে মই লুটিয়াই চাই লওঁ এয়া ধুনীয়াকৈ সিজিছে ফুল ফ্ৰাই নহয় হাফ ফ্ৰাই যে অকমান সিজিছে ৰঙচুৱা পৰিছে তাৰ পিছত ইলুটিও সিজাই লওঁ তাৰ পিছত মাছখিনি নমাম এতিয়া এয়া হৈ গৈছে মাছ নমাব পৰা এতিয়া নমাই লওঁ ইমানখিনিলৈকে মোৰ ভিডিওটো চাই থকাৰ বাবে অশেষ ধন্যবাদ আৰু আগলৈ আপোনালোকক ভাল ভাল ভিডিও দি থাকিম চাই থাকিব মাছখিনি পুৰা ভাগি গৈছে মানে অলপ লৰিছিলে সাগে এতিয়া বাকিখিনিও দি লওঁ লাষ্টৰখিনি দেখাইছো আৰু বাকিখিনি দি লৈছো তাৰ পিছত জলদি মাছটো ফ্ৰাই কৰি লওঁ তাৰ পিছতে এতিয়া এখিনি হাফ ফ্ৰাই হোৱাৰ পিছত ইয়াৰে 3 পিচ মান মই ফুল ফ্ৰাই থম 2 পিচ অতৰাই পেলাই ফুল ফ্ৰাই থম আপোনালোকক দেখাই আছো আপোনালোকে চাই থাকক এই 3 পিচ ফুল ফ্ৰাই কৰিম আলহী আছিল কাৰণে হেতৰ কাৰণে ফুল ফ্ৰাই কৰিছো এতিয়া এইখিনি তেলতে মই আৰু অলপ তেল দি ইয়াতে শাকখিনি বনাম আৰু এতিয়া শাকখিনি বনাবলৈ আৰম্ভ কৰো এতিয়া এইখিনি হৈছে ভুল সৰু সৰুকৈ কাটি লৈছো 3টা ভুল কাটি লৈছো এতিয়া আনফালে লৈ লৈছো 3টা বিলাহী আৰু 3টাটো ধুনীয়াকৈ সৰু সৰুকৈ কাটি লম তাৰ পিছতে এফালে লৈ লৈছো আলু 3টা কাটি লৈছো আৰু পিয়াজ এফালে আদা নহৰু খুন্দি লৈছো এতিয়া বলক ভিডিওটো আৰম্ভ কৰো মইনো কেনেকৈ বনাও আপোনালোকক দেখাই থাকিম কেৰাহীখন গৰম হৈ গৈছে মই ইয়াতে পিয়াজখিনি এড কৰিম এতিয়া পিয়াজখিনি এড হোৱাৰ পিছতে মই হালধি দিম হালধি 1 চামুচতকৈ অলপ বেছি দিম এতিয়া ভালকে লৰাই লৈ পেলাই অকমান ভাজি পেলাই মই এতিয়া হালধিখিনি দি দিছো 1 চামুচতকৈ অলপ বেছি দিম 1 চামুচ দিও অলপ দিম বেছি নিদো আৰু এতিয়া এখিনি ভালদৰে মিলাই লৈ মই ইয়াতে খুন্দি থোৱা আদা নহৰুখিনি এড কৰিম মিলোৱা হৈ গৈছে এতিয়া আদা নহৰুখিনি এড কৰিবলৈ গৈ আছো এইখিনিয়ে হল আদা নহৰু এতিয়া এইখিনি দি দিম এইখিনি কেঁচা গোন্ধ নযোৱালৈকে মই ধুনীয়াকৈ অকমান সময় ভাজি থাকিম তাৰ পিছতে হে ফুলখিনি কাটি থোৱা ফুলখিনি এড কৰিম এতিয়া হে হৈ গৈছে ধুনীয়া কালাৰ উঠি গৈছে এতিয়া মই এইখিনি ভুল কাটি লোৱা ফুলখিনি এড কৰিছো এতিয়া এড কৰাৰ পিছতে মই এইখিনি ভালদৰে মিহলাই তাতে নিমখ এড কৰিম সোৱাদ অনুযায়ী দিম প্ৰয়োজন হলে আৰু দিম এতিয়া প্ৰথমতে দি লওঁ তাৰ পিছতে এতিয়া মই এই ভুল ভাজিখিনি নিমখ দিবলৈ লৈছো নিমখ 1 চামুচ দিও অকনমান দিম মুঠতে 1.5 চামুচ বুলিয়ে ক'ব পাৰি নিমখখিনি দি পেলাই ধুনীয়াকৈ এইখিনি লৰাই লম
লৰাই লৈ পেলাই মানে অলপ সময় মানে কি আৰু 5 মিনিটৰ কাৰণে মই গাপ দি পেলাই থৈ দিম। সেই ঢাকোন লগাই দিছোঁ। এতিয়া 5 মিনিটৰ কাৰণে মই এৰি দিম এইখিনি। এতিয়া এই 5 মিনিট হৈ যোৱাৰ পিছতে এনেকুৱা অৱস্থা হৈছেগৈ। এতিয়া এইখিনি লৰাই ল'ম ধুনীয়াকৈ। লৰাই লৈ পেলাই মই ইয়াতে তিনিটা কাটি থোৱা আলু মই ইয়াতে ঢালি দিম। এই 3টা আলু দি লৈছোঁ। এতিয়া এইখিনি ভালদৰে ধুনীয়াকৈ লৰাই আকৌ 3 মিনিটমানৰ কাৰণে মই ঢাকোন দি দিম। কাৰণ আলুখিনি সিজিব লাগিব যে, আৰু চবটো ভালকৈ সিজিব লাগিব, সেইকাৰণে 3 মিনিট সময়ৰ কাৰণে মই আকৌ ঢাকোন দি দিম। এতিয়া সেই 3 মিনিট সময়ৰ পিছত এতিয়া ভোল শাকখিনি ভালদৰে লৰাই লৈ ইয়াতে বিলাহীখিনি এড কৰিম। তিনিটা কাটি থোৱা সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছতে ইয়াতে এড কৰিম এতিয়া এইখিনি বিলাহী, 3টা বিলাহী এড কৰি দিছোঁ। আপোনালোকে কমকৈও দিব পাৰে। মই টেঙাটো অলপ ভাল পাওঁ, মিঠা টেঙাটো, সেইকাৰণে বিলাহীখিনি অলপ বেছিকৈ দিছোঁ। আপোনালোকে কমকৈ দিলেও একো কথা নাই। এতিয়া ঢাকোন লগাই দিছোঁ। অলপ পিছতে আকৌ চাইছোঁ বিলাহীখিনি এইটো অৱস্থাতে আছে। মই এতিয়া ভালদৰে লৰাই লওঁ। লৰাই লোৱাৰ পিছত আকৌ ঢাকোন দি দিম অলপ সময়ৰ কাৰণে। এতিয়া সেয়া ঢাকোনখন দি দিছোঁ 2 মিনিটমানৰ কাৰণে। এতিয়া আকৌ ভালদৰে চাই পেলাই দেখিছোঁ বিলাহীখিনি সিজি গৈছে। এতিয়া ইয়াতে ভাজি থোৱা হাফ ফ্ৰাই মাছখিনি মই ইয়াতে এড কৰিম। এতিয়াহে ভোল আৰু মাছৰ শাক হ'বলৈ গৈ আছে। আৰু প্ৰথমতে ভোল শাকেই হৈ আছিলে, এতিয়া মাছৰ শাক হ'বলৈ গৈ আছে। এতিয়া মাছখিনি ধুনীয়াকৈ এড কৰি দিছোঁ। এড কৰি দিয়াৰ পিছতে এইখিনি পানী এড কৰিম ইয়াত। এতিয়া পানী মই এনেকৈ লৈ লৈছোঁ চচপেন এটাত, 1 চচ দি দিছোঁ। তাৰপিছতে ধুনীয়াকৈ উতল আহিবলৈ ঢাকি দিম। প্ৰথমতে লৰাই ল'ম, তাৰপিছতে ঢাকোন দিম। ভালদৰে লৰাই লৈছোঁ, নহ'লে তলৰখিনি যিমান পানী দিলেও মানে হেৰি হৈ যায়তো, জ্বলি যাব, সেইকাৰণে ঢাকোন দি দিছোঁ। এতিয়া এই ধুনীয়াকৈ ভোলৰ শাকৰ মানে মাছ শাকৰ উতল আহিছে। এতিয়া দেখিছে নহয় কেনেকুৱা ধুনীয়া লাগিছে দেখিবলৈ। খাবলৈ বা কিমান ধুনীয়া হ'ব ঠিকনাই নাই, সেইটো কথাই। আৰু খাবলৈতো এনেও ভাল হয়েই ভোলৰ শাক। এতিয়া অকলো দেৰি নকৰাকৈ মই ভাতটো বাঢ়ি লওঁ। ভাতটো বাঢ়ি খাই লওঁ, আৰু আলহী দুজনো আছে, দুজনকো দি লওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু আজিলৈ বাই বাই। আকৌ আপোনালোকক লগ পাম অন্য এটি নতুন ভিডিঅ' লগ পাম। আজি মই পৰিস্মিতা লৈছোঁ বিদায়। বাই বাই।